নিশ্চয়কৈ আজি মই শপত গ্ৰহণ ল'লোঁ। যোৱা 12 জুলাই ৰিজাল্টটো পাইছিলোঁ। আজি শপত গ্ৰহণ লৈ বহুত আনন্দিত হৈছোঁ আৰু সমষ্টিবাসী আৰু আমাৰ যিহেতু BTC বাকী জনগোষ্ঠীও বা ইয়াতে আহিছে চবকো দেখা পাই বা শপত গ্ৰহণ লৈ মই বহুত ভাল লাগিছে। সেইকাৰণে সেইটোৱে কম মই সমষ্টিৰ যিখিনি 1 নম্বৰৰ কাম, যিখিনি প্ৰয়োজন কাম, সেই প্ৰয়োজন কামখিনি মই ৰাইজৰ লগত আলোচনা কৰি আৰু আমাৰ বিটিআৰ তৰফৰ পৰা যিখিনি সহযোগ দিব পাৰে সেইটো সহযোগ আলোচনা কৰি লৈ মই সমাজৰ কাৰণে বা সমষ্টিৰ কাৰণে যিখিনি অভাৱ অভিযোগ আছে সেইটো পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিম। কোনটো ছেক্টৰ বুলি মই ডাইৰেক্টকৈ নকওঁ, কিন্তু তথাপিও মই ক'ব খুজিছোঁ আমাৰ সমষ্টিবোৰ যিহেতু বিশেষকৈ আমাৰ শিক্ষা ক্ষেত্ৰত বা আমাৰ যিখিনি গৰাখহনীয়া বা নিবনুৱাৰ যিখিনি সমস্যা, বহুতটা সমস্যা আছে। এই সমস্যাৰ ভিতৰত ৰাইজে বিশেষকৈ বেছিকৈ জৰ্জৰিত হৈ আছে সেইটো ছেক্টৰলৈ মই কামটো কৰি যাম আৰু লগত একেলগে থাকি যিখিনি প্ৰব্লেমে নহওক কিয়, যিখিনি সমস্যাই নহওক কিয়, সেই সমস্যাৰ সমাধানৰ কাৰণে একেলগে থাকি আলোচনা কৰি আমি কামটো কৰি যাম। মানুহ হিচাপে মোৰ আশা আছে যদি আমাৰ দলে ইচ্ছা মানে যদি মোক মৰম কৰে বা আমাৰ BTR চিফ প্ৰধান তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই যদি মৰম কৰে তেতিয়াহ'লে তেওঁলোকে যদি মোক দায়িত্ব দিয়ে তেতিয়াহ'লে মই পালন কৰাৰ কাৰণে অহৰহ চেষ্টা কৰিম আৰু আশা কৰোঁ নিশ্চয়কৈ মোৰ মতে মই যেনেকৈ আশা কৰোঁ তেনেকুৱা নহ'লেও যাতে ৰাইজৰ মই সেৱা কৰাৰ কাৰণে মোক সুবিধা দি তেতিয়াহ'লে মই বেছিকৈ মানে সমষ্টিখন আগুৱাই নিয়াৰ কাৰণে বা BTRখন আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰাৰ যিখিনি সমস্যা সেই সমস্যাটো মই ভাল হ'ব বুলি মই নিজে ভাবোঁ আৰু যদি মানে কাৰ্যবাহী সদস্য হিচাপে পায় সেইখিনি। ধন্যবাদ। কোকলাবাৰী পৰিষদীয় যিটো উপ নিৰ্বাচন আছিল, এই উপ নিৰ্বাচনত UPPL দলৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছিলে শ্ৰীযুত মন্টু বড়ো ডাঙৰীয়াক আৰু সেই নিৰ্বাচনত জিতি অহাৰ পিছত প্ৰথমবাৰ আজি BTCৰ যি এছেম্বলি, সেই এছেম্বলিত আজি শপত গ্ৰহণ অনুষ্ঠান আছিলে আৰু ইতিমধ্যে সেই শপত গ্ৰহণ অনুষ্ঠানটো সম্পূৰ্ণ হৈ গ'ল। তো আমাৰ আগত সন্মানীয় BTCৰ চিফ তেওঁ 2টা সমষ্টিত জিতিছিলে আৰু এটা সমষ্টি কোকলাবাৰীটো তেওঁ এৰি দিছিল আৰু ইয়াত উপ নিৰ্বাচন হৈছিল আৰু সেই উপ নিৰ্বাচনত বিপুল ৰাইজৰ সমৰ্থনত মন্টু বড়ো ডাঙৰীয়া জয়যুক্ত হৈছিলে। আজি ইয়াৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণৰ যি অনুষ্ঠান সেই অনুষ্ঠানটো হৈছে। আমাৰ UPPLৰ 12টা ছিট আমি জিতিছিলোঁ। সন্মানীয় চিফ মহোদয়া 2টা সমষ্টিত আছিলে। এইটো আমি আমাৰ 12 + 2জন UPPLত যোগদান কৰিছে। 14জন মানে নিৰ্বাচিত সদস্যসকল UPPL দলৰ আছে। আজিৰ দিনত ভাল, কাৰণ আজি যে মন্টু বড়ো ডাঙৰীয়া শপত ল'লে অৰ্থনৈতিক হ'ল আজি, এইটো আগতে আমি গম পাইছোঁ। যেতিয়া বাই ইলেকশ্যন হ'ব বুলি ঘোষণা হৈছিলে, ডিক্লেয়াৰ হৈছিলে, তেতিয়া BJP UPPL সকলো মানে GSP অৱগত আছিলে যে বিপুল ভোটেৰে মন্টু বড়ো ডাঙৰীয়া জিকিব, কাৰণ গভমেণ্ট এতিয়া BJP আৰু UPPL। তো ৰাইজ এতিয়া চৰকাৰৰ লগতে থাকিব, চৰকাৰৰ বিপক্ষে আৰু কোনো থাকিব নিবিচাৰে, যাৰ কাৰণে মন্টু বড়ো ডাঙৰীয়া জয়যুক্ত হৈছে, আজি শপত ল'লে। আৰু BJP UPPLৰ মিত্ৰতা খুব ভালকৈ চলি আছে আৰু এইটো মানে কণ্টিনিউৱাছ থাকিব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মই ভাবোঁ যে কোকলাবাৰী সমষ্টিটো আৰু উন্নয়ন হ'ব, কাৰণ যি সমষ্টিৰ পৰা মন্টু বড়ো ডাঙৰীয়া জয়যুক্ত হৈ আহিছে সেই সমষ্টিত আমাৰ চিফ ডাঙৰীয়া তেখেতে জিকি আহিছিল, তেতিয়া সেই চিটটোৰ দায়িত্বভাৰ মন্টু বড়ো ডাঙৰীয়া ল'লে। তো মই ভাবোঁ যে কোকলাবাৰী সমষ্টি উন্নয়নৰ লগে লগে বাক্সা জিলা তথা BTRখনো উন্নয়নৰ ফালে আগবাঢ়ি যাব। এতিয়া মই BJP আৰু UPPL বুলি BTCত একো নাভাবোঁ, কাৰণ প্ৰথমতে 32 লাখ জনসাধাৰণ চৰকাৰ বুলি ভাবিব। ৰাইজে গম নাপায় কোনটো BJP কোনটো UPPL, ৰাইজে গম পায় চৰকাৰ এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ। সেইকাৰণে চৰকাৰৰ নিৰ্দেশ মৰ্মে উন্নয়ন হ'ব আৰু ৰাইজ চৰকাৰৰ লগত থাকিব। সেইকাৰণে আমাৰ এই BJP UPPLৰ মাজত কোনো ক্লেশ নাই, কোনো ধৰণৰ কোনো ভেদাভেদ নাই। সেইকাৰণে মই ভাবোঁ যে অহাৰ দিনত ভালকৈ ধুনীয়াকৈ BTRখন আগবাঢ়ি যাব। नोंथांमोनहा NBNN नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2 निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं।
जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।